নিজৰ ভাগ্যক কেতিয়ালৈকে দুখ দিবা, নিজৰ হাতৰ ৰেখাক চাই কেতিয়ালৈকে বহি থাকিবা। আমাৰ জীৱনৰ কথা লিখিবলৈ ভগৱানৰ হাতত নাই, আমাৰ নিজৰ ওপৰতে আছে। নিজৰ ভাগ্যক দুখ দিবলৈ বাদ দিয়া, নিজৰ কমি কি আছে সেইটো বিচৰা, চোৱা, সেইটোক শুধৰাব চেষ্টা কৰা আৰু সেইটোক দূৰ কৰা। আমাৰ কমি আছে, আমি সময় থাকোঁতেই কাম নকৰোঁ। সফলতাটো চবকেই লাগে, চবেই জানিবও বিচাৰে সফলতা কেনেকৈ পায়, কিন্তু অসফলতা কেনেকৈ হয় সেইটো কোনেও জানিব নিবিচাৰে। আমি জীৱনৰ চবতকৈ ডাঙৰ এইটোৱেই ভুল কৰোঁ। আমি অসফলতা হোৱাৰ মেইন কাৰণ এইটোৱে হয়, আমি মাজে মাজে আমি নিজৰ লক্ষ্যস্থান পাহৰি যাওঁ। আমি মানুহবিলাক সুস্থি হৈ যাওঁ, বিনা কাৰণত মোবাইলত টাইম বৰবাদ কৰি থাকোঁ, বিনা কাৰণত মানুহবিলাকৰ লগত বহি ঘণ্টা ঘণ্টা টাইম বৰবাদ কৰি থাকোঁ। এইবিলাক কৰিবলৈ এৰি দিয়া যদি তোমাক সফলতা লাগে। তুমি যদি এতিয়াও সফলতা বিচাৰি আছা, চেষ্টা কৰি থাকা, এতিয়াও সময় আছে। এটা বাল্ব নুমাই যোৱাৰ পাছতো যদি আকৌ জ্বলিব পাৰে, বতাহ বৰষুণ অহাৰ পাছত যদি আকৌ ৰখিব পাৰে, তেনেহ'লে তোমাৰ ভাগ্যও এদিন সলনি হৈ যাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোত প্ৰথমবাৰ আহিছা যদি ছাবস্ক্ৰাইব কৰি দিবা। আকৌ লগ পাম। জয় আই অসম।